মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক পুনৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদি নতুনকৈ চেনেলটোলৈ আহিছা ছাবস্ক্ৰাইব কৰি ল'বা, এনেকুৱা ধৰণৰ ভিডিঅ'জবোৰ পাই থাকিবা। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি এই শিতানটোলৈ। আমি জানোৱেই প্ৰত্যেকেই যে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ মূল উদ্দেশ্য আছিল বিশ্বৰ জনগণৰ মনৰ পৰা যুদ্ধৰ বিভীষিকা আঁতৰ কৰি বিশ্বাস আৰু আস্থাৰ এখন পৃথিৱী গঢ়ি তোলা। এতিয়া 1914 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল, তাৰপিছত 1939 চনত আকৌ দ্বিতীয় বিশ্বযুদ্ধ হৈছিল আৰু এই বিশ্বযুদ্ধসমূহৰ ফলত বহুতো ধ্বংসলীলা হৈছিল আৰু মানুহৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল আৰু এনেকুৱা যাতে যুদ্ধৰ পৰিৱেশ ভৱিষ্যতে নহয় তাৰ কাৰণেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল 1945 চনত। আৰু বৰ্তমানলৈকে ৰাষ্ট্ৰসংঘই এনেকুৱা ধৰণৰ সমস্যাসমূহ সমাধান কৰি বিশ্বত শান্তিৰ বাতাবৰণ আনোতে বিভিন্ন বুজাবুজি আৰু আলোচনাৰ মাধ্যমেৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই শক্তিশালী স্থিতি কিছু ক্ষেত্ৰত গ্ৰহণ কৰিছে আৰু কোনো ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অনুমোদন অবিহনে আমেৰিকাই কিছু সামৰিক কাৰ্যপন্থাও লোৱা দেখা গৈছে আৰু সেই ক্ষেত্ৰত কি হৈছে কিছু পৰিমাণে পৃথিৱীত কিছু অলপ অশান্তিৰ সৃষ্টি হৈছে যদিও ইমান দিনে যুদ্ধৰ লেখীয়া পৰিস্থিতি সৃষ্টি নোহোৱাত ৰাষ্ট্ৰসংঘই এক আশাপ্ৰদ সফলতা লাভ কৰিছে। এতিয়া ৰাষ্ট্ৰসংঘই এই যিটো যুদ্ধকালীন পৰিৱেশ নোহোৱা কৰিছে, ইয়াৰ ক্ষেত্ৰত নিৰস্ত্ৰীকৰণ আশ্ৰয় লৈছে, নিৰস্ত্ৰীকৰণ পদক্ষেপ লৈছে। এই নিৰস্ত্ৰীকৰণ পদক্ষেপৰ ভিতৰত 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ ডিছআৰ্মামেণ্ট কমিশ্যন গঠন কৰে। ৰাষ্ট্ৰসংঘৰ তৎপৰতাত 1963 চনৰ আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি পাৰ্চিয়েল নিউক্লিয়াৰ টেষ্ট বেন ট্ৰিটি, এইটো এটা গুৰুত্বপূৰ্ণ চুক্তি। এইটো তোমালোকে মনত ৰাখিবা যে 1963 চনত ৰাষ্ট্ৰসংঘই এখন আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি আংশিকভাৱে গ্ৰহণ কৰিছিল। কোনো ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰই যাতে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ কৰিব নোৱাৰে তাৰ কাৰণে চুক্তি এখন গ্ৰহণ কৰিছিল 1963 চনত। তাৰপিছত 1967 চনত বহি মহাকাশ চুক্তি আউটাৰ স্পেচ ট্ৰিটি গ্ৰহণ কৰিছিল। এতিয়া বহি মহাকাশ চুক্তি মহাকাশতো যাতে মহাকাশৰ যোগেদি যাতে কোনো ৰাষ্ট্ৰই কোনো অইন ৰাষ্ট্ৰক কি কৰিব নোৱাৰে, আক্ৰমণ কৰিব নোৱাৰে বা যুদ্ধৰ নিচিনা পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে চুক্তি গ্ৰহণ কৰা হৈছিল বহি মহাকাশ চুক্তি 1967 চনত। তাৰপিছত পুনৰ 1968 চনত পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি, এইখনো এখন চুক্তি 1968 চনত গ্ৰহণ কৰা হৈছিল যে পাৰমাণৱিক অস্ত্ৰসমূহ সংকোচন কৰিবৰ কাৰণে কোনো দেশৰ যদি পাৰমাণৱিক অস্ত্ৰ থাকেও তেওঁলোকে কেনেকুৱা ক্ষেত্ৰত কি ব্যৱহাৰ কৰিব পাৰিব পাৰমাণৱিক অস্ত্ৰ, সেই বিষয়েও এখন চুক্তি গ্ৰহণ কৰা হৈছিল। তাৰপিছত আকৌ 1971 চনত সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি চিবেড কণ্ট্ৰল ট্ৰিটি, অৰ্থাৎ সমুদ্ৰ তলেদিও যাতে দেশসমূহে কি কৰিব নোৱাৰে, যুদ্ধত লিপ্ত হ'ব নোৱাৰে, তাৰ কাৰণে এখন চুক্তি গ্ৰহণ কৰা হৈছিল 1971 চনত। পুনৰ 1972 চনত চল্ট এক্ট চুক্তি, 1979 চনত চল্ট টু চুক্তি, তাৰপিছত 1993 চনত পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি নিউক্লিয়াৰ আৰ্মছ কণ্ট্ৰল ট্ৰিটি, এই ধৰণৰ বিভিন্ন চুক্তি
স্বাক্ষৰিত কৰিছিল ৰাষ্ট্ৰসংঘই আৰু 1991 আৰু 93 চনত ষ্টাৰ্ট 1 আৰু ষ্টাৰ্ট 2 আৰু ষ্টাৰ্ট 2 ইয়াৰ ফুল মিনিংটো হৈছে ষ্ট্ৰেটেজিক আৰ্মছ ৰিডাকশ্যন ট্ৰিটি এনেকুৱা ধৰণৰ দুখন মানে চুক্তি গ্ৰহণ কৰিছিল ষ্টাৰ্ট 1 আৰু ষ্টাৰ্ট 2 বুলি চমুকৈ কোৱা হয় আৰু 1996 চনত 158খন ৰাষ্ট্ৰৰ সমৰ্থনত সম্পাদিত হোৱা পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি কম্প্ৰিহেনচিভ টেষ্ট বেন ট্ৰিটি CTBT এইখন এখন অতি উল্লেখযোগ্য চুক্তি আৰু এইখন গ্ৰহণ কৰা হৈছিল 1996 চনত 158খন ৰাষ্ট্ৰই এই চুক্তিত সমৰ্থন জনাইছিল আৰু এই চুক্তিটো আছিল পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি যাতে পাৰমাণৱিক অস্ত্ৰসমূহ মানে সৃষ্টি কৰি সেইবোৰ পৰীক্ষা আচলতে কৰাটো নিষিদ্ধ কৰা হৈছিল এই চুক্তি অনুসৰি এই চুক্তিবোৰৰ নাম তোমালোকে খুব ভালদৰে মনত ৰাখিবা এই সকলোবোৰ চুক্তি অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰে তোমালোকে নামবোৰৰ সৈতে মনত ৰাখিবা পৰীক্ষাত অহা দেখা যায় যে ৰাষ্ট্ৰসংঘই মানে কি নিৰস্ত্ৰীকৰণৰ চুক্তি এতিয়ালৈকে লৈছে গতিকে এইসমূহ চুক্তিত স্বাক্ষৰ কৰি বিশ্বলৈ শান্তিৰ বাতাবৰণ অনাত ৰাষ্ট্ৰসংঘই বিশেষভাৱে বৰঙণি যোগাইছে 2007 চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰতিৰোধমূলক কূটনীতি প্ৰিভেণ্টিভ ডিপ্ল'মেচিৰ সহায়ত বিবাদ মীমাংসাৰে শান্তিৰ পৰিৱেশনাত আগভাগ লোৱাটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ এই ওপৰত উল্লেখ কৰা চুক্তিসমূহৰ উপৰিও 2007 চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই প্ৰতিৰোধমূলক কূটনীতিৰ সহায়ত বিবাদ মীমাংসাৰ মানে ব্যৱস্থা লৈছিল গতিকে এই সকলোবোৰ চুক্তিৰ কথা তোমালোকে মনত ৰাখিবা আৰু ভালদৰে আয়ত্ত কৰি ল'বা মই নামসমূহ কৈ দিছোঁ কি চুক্তি কৰিছিল আৰু এই চুক্তিসমূহৰ কথা কিতাপত যিদৰে আছে তোমালোকে মনত ৰাখিবা তাৰপিছত আহিল ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ ৰাষ্ট্ৰসংঘইনো মানৱ অধিকাৰ কিদৰে ৰক্ষা কৰিছে সেই কথা আমি ইয়াত পঢ়িম যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা হৈছিল মানৱ অধিকাৰ আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিল এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হোৱা দেখা যায় যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ উদ্দেশ্য আছিল বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিয়াটো বিশ্বৰ মানৱ সমাজে যাতে নিজৰ অধিকাৰসমূহ সুৰক্ষিত কৰি উপভোগ কৰিব পাৰে তাৰ কাৰণেই ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল সংগঠনটোৰ জন্মক্ষণত ইয়াৰ সদস্য সংখ্যা আছিল 18 জন অৰ্থাৎ মানৱ অধিকাৰ আয়োগ গঠন হওঁতে ইয়াৰ সদস্য সংখ্যা 18 জন আছিল আৰু 1962 চনত এই আয়োগৰ সদস্য সংখ্যা 21 জনলৈ বৃদ্ধি কৰা হয় পুনৰ 1990 চনত ইয়াৰ সদস্য সংখ্যা 53খন হয় আৰু মানৱ অধিকাৰৰ আয়োগৰ সদস্যসকল 3 বছৰৰ বাবে নিৰ্বাচিত হয় সংখ্যাগৰিষ্ঠৰ মতৰ ওপৰত ভিত্তি কৰি আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে গতিকে তোমালোকে মনত ৰাখিবা মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে আৰু ইয়াৰ উদ্দেশ্যই আছিল বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষিত কৰা আৰু ইয়াৰ সদস্য সংখ্যা প্ৰথমতে 18 জন আছিল যদিও পিছত বাঢ়ি 53 জন হৈছিল 1990 চনত আৰু এই মানৱ অধিকাৰ আয়োগৰ সদস্যসকল 3 বছৰৰ কাৰণে নিৰ্বাচিত হয় আৰু সংখ্যাগৰিষ্ঠ মতবোৰ ইয়াত কি কৰে সিদ্ধান্ত হিচাপে গ্ৰহণ কৰা হয় আৰু আয়োগে মানৱ অধিকাৰ উলংঘা সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰে আৰু তেনে অভিযোগৰ ওপৰত সংশ্লিষ্ট চৰকাৰত প্ৰতিবেদন বিচাৰে যে কোনোবাই যদি মানে মানৱ অধিকাৰ উলংঘা হৈছে বুলি অভিযোগ দিয়ে তেতিয়া এই মানৱ অধিকাৰ আয়োগে সেই অভিযোগ গ্ৰহণ কৰে আৰু সেই অভিযোগৰ ওপৰত কি কৰে চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে তাৰপিছত দৰকাৰী বিষয়টো হৈছে মানৱ অধিকাৰ ঘোষণাপত্ৰ এতিয়া মানৱ অধিকাৰ ঘোষণাপত্ৰ
1948 চনৰ 10 ডিচেম্বৰ তাৰিখে 48খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰা হৈছিল। আৰু এই ঘোষণাপত্ৰখনৰ উদ্দেশ্যও আছিল যাতে বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পৰাকৈ কিছুমান অধিকাৰ সুৰক্ষিত কৰি ৰাখিব পাৰে। অৰ্থাৎ বিশ্বৰ তাৰমানে মানুহবিলাকে যাতে কি কৰিব পাৰে, মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ কাৰণে যিখিনি অধিকাৰ লাগে সেই অধিকাৰসমূহ সুৰক্ষিত হিচাপে উপভোগ কৰিব পাৰে, সেয়াই আছিল মানৱ অধিকাৰ ঘোষণাপত্ৰৰ উদ্দেশ্য। আৰু 10 ডিচেম্বৰ তাৰিখে যিহেতু 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে যিহেতু এই মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰা হৈছিল, গতিকে 10 ডিচেম্বৰৰ তাৰিখটো মানৱ অধিকাৰ দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি অহা হৈছে। এতিয়া পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় যে মানৱ অধিকাৰ দিৱস হিচাপে কোনটো দিন পালন কৰা হয়। তেতিয়া তোমালোকে লিখিব লাগিব 10 ডিচেম্বৰ। 10 ডিচেম্বৰত মানৱ অধিকাৰ ঘোষণাপত্ৰখন মানে গ্ৰহণ কৰা হৈছিল, সেইকাৰণে 10 ডিচেম্বৰৰ তাৰিখটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। তাৰপিছত আকৌ যে এই মানৱ অধিকাৰ ঘোষণাপত্ৰৰ উদ্দেশ্য কি কি আছিল, যাতে বিশ্বৰ জনগণে প্ৰয়োজনীয় অধিকাৰসমূহ ভালদৰে উপভোগ কৰিব পাৰে। সেইকাৰণে বিশ্বৰ জনগণৰ এই অধিকাৰসমূহ ঘোষণাপত্ৰত সন্নিৱিষ্ট কৰা হৈছিল আৰু এই ঘোষণাপত্ৰত এই অধিকাৰসমূহ সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি জনাইছিল। আৰু মূল কথাটো হৈছে দেশৰ নাগৰিকসকল যাতে অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো সম্ভৱ নহয়। আচলতে দেশৰ নাগৰিকসকলক অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা স্থাপন কৰিব নোৱাৰি। সেই গতিকে তেওঁলোকৰ মানৱ অধিকাৰসমূহ মানে সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰা হৈছিল। তাৰপিছত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ভাৰতবৰ্ষ। ভাৰতবৰ্ষতো ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আছে। কেতিয়া গঠন কৰা হৈছিল, কিয় গঠন কৰা হৈছিল, এই বিষয়ে আমি জানিম যে প্ৰত্যেকখন দেশতে প্ৰত্যেকখন ৰাষ্ট্ৰতে একোখনকৈ মানৱ অধিকাৰ আয়োগ গঠন হ'ব লাগে বুলি 1993 চনৰ জুন মাহত ভিয়েনাত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশনত ৰাষ্ট্ৰসংঘই এই কথাটোত গুৰুত্ব প্ৰদান কৰিছিল। আৰু সেইকাৰণে ভাৰতবৰ্ষত 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে আৰু সেই মৰ্মে 1993 চনৰ 12 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল ভাৰতবৰ্ষত। আৰু এই বছৰৰে 18 ডিচেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংসদত এখন বিধেয়ক উত্থাপিত হৈছিল আৰু 1994 চনৰ 8 জানুৱাৰী তাৰিখে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰিণত হয় আৰু এই আইনখনকে মানৱ অধিকাৰ সুৰক্ষা আইন 1993 নামে জনা যায়। এতিয়া ভাৰতবৰ্ষত যি মানৱ অধিকাৰ সুৰক্ষা আইন আছে, এইখন 1994 চনৰ 8 জানুৱাৰী তাৰিখে আইনত পৰিণত হৈছিল আৰু এই আইনখনক মানৱ অধিকাৰ সুৰক্ষা আইন 1993 নামেৰে জনা যায়। আৰু এই আইন মতে ৰাজ্যবিলাকতো ৰাজ্যিক মানৱ অধিকাৰ গঠন কৰা হয়। এতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। এইটো কথাও মনত ৰাখিবা, এই যে ৰাষ্ট্ৰসমূহৰ মানে মানৱ অধিকাৰ আয়োগ গঠন কৰা হ'ল, তাৰে সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগে। এতিয়া সদস্যসকলৰ ভিতৰত এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ হ'ব লাগে। দ্বিতীয়তে এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগে। আৰু তৃতীয়তে দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান বা অভিজ্ঞতা থকা ব্যক্তি হ'ব লাগে। এই যে মানৱ অধিকাৰ আয়োগ গঠন কৰা হ'ল, তাত তাৰমানে যিখিনি সদস্য থাকে সেইখিনি সদস্য এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ'ব লাগে বা প্ৰাক্তন ন্যায়াধীশ হ'লেও হয়, আৰু এজন আকৌ উচ্চ ন্যায়ালয়ৰ আৰু 3 নম্বৰতে দুজন সদস্য লাগে মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান থকা ব্যক্তি। এতিয়া ইয়াৰ উপৰিও আকৌ কি থাকে,
এই মানৱ অধিকাৰ আয়োগত সদস্য থাকে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য পদত থাকিব লাগিব। যাতে সংখ্যালঘু আয়োগৰ সভাপতি থকাৰ লগে লগে সংখ্যালঘুসকলৰ স্বাৰ্থ ৰক্ষা হ'ব, অনুসূচিত জাতি আৰু জনজাতিৰ লোক থকাৰ লগে লগে তেওঁলোকৰ কাৰণে তেওঁলোকে মাত মাতিব, আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও এই আয়োগৰ সদস্য পদত থকাৰ লগে লগে মহিলাসকলৰ মানৱ অধিকাৰৰ সুৰক্ষাৰো নিশ্চয় দায়িত্ব তেখেতসকলে ল'ব পাৰিব। আৰু এই সকলো সদস্যকে কি কৰে, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ কাৰণে নিযুক্তি দিয়ে এই মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক। ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই দিশত অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা ল'ব লাগে, যাতে কোনো ক্ষেত্ৰতে মানৱ অধিকাৰ ভংগ হ'ব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰিও অন্যান্য গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠান কিছুমান আছে। এই অনুষ্ঠানসমূহ ৰাষ্ট্ৰসংঘৰ উপৰিও বিশ্বত এই অনুষ্ঠানসমূহে আন্তৰ্জাতিক অনুষ্ঠান হিচাপে স্বীকৃতি পাইছে। 1 নম্বৰতে জাতিসমূহৰ সংঘ, কমনৱেলথ অফ নেশ্যনছ বুলি কোৱা হয় ইংৰাজীত, আৰু এই জাতিসমূহৰ সংঘৰ মুখ্য কাৰ্যালয় আছে লণ্ডনত। তাৰপিছত অন্য এটা আন্তৰ্জাতিক অনুষ্ঠান হৈছে এমনেষ্টি ইণ্টাৰনেশ্যনেল, ইয়াৰো মুখ্য কাৰ্যালয় লণ্ডনত। উত্তৰ আটলাণ্টিক চুক্তি সংগঠন, ইয়াৰ মুখ্য কাৰ্যালয় আছে ব্ৰুছেলছত। তাৰপিছত 5 নম্বৰতে এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক নিগম, চমুকৈ এপেক বুলি কোৱা হয়, আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে ছিংগাপুৰত। তাৰপিছত আছে দক্ষিণ পূব এছীয় জাতিসমূহৰ সংস্থা, এছিয়ান বুলি কয় চমুকৈ, এইটো এটা গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠান, দক্ষিণ পূব এছীয় জাতিসমূহৰ সংস্থা, আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে জাকাৰ্টাত। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICC তোমালোকে নিশ্চয় জানা যে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল, ICC বুলি কোৱা হয় চমুকৈ, আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে ডুবাইত। আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন FIFA বুলি যাক কোৱা হয় চমুকৈ, গতিকে ইয়াৰ মুখ্য কাৰ্যালয় আছে জুৰিকত। বিশ্ব অৰ্থনৈতিক মঞ্চ, ৱৰ্ল্ড ইকনমিক ফৰাম, আৰু চমুকৈ WEF বুলি কোৱা হয়, ইয়াৰ মুখ্য কাৰ্যালয় আছে জেনেভাত। আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যন মুখ্য কাৰ্যালয় আছে ছুইজাৰলেণ্ডৰ লৌচেনত। দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা, এইটো এটা খুব গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠান, আৰু ইয়াক চমুকৈ চাৰ্ক বুলি কোৱা হয়, SAARC, আৰু ইয়াৰ ফুল ফৰ্মো কেতিয়াবা অহা দেখা যায়, চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন, চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন, অসমীয়াত কোৱা হয় দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা, আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে কাঠমাণ্ডুত। চাৰ্কৰ মুখ্য কাৰ্যালয়ো পৰীক্ষাত কেতিয়াবা সোধা দেখা যায় কাঠমাণ্ডু। গতিকে এইকেইটা হৈছে উল্লেখযোগ্য আন্তৰ্জাতিক অনুষ্ঠান, আৰু ইয়াৰ মুখ্য কাৰ্যালয়সমূহো কিতাপত ধুনীয়াকৈ দিয়া আছে। তোমালোকে এইখিনি কথা মনত ৰাখিবা, কিয়নো পৰীক্ষাত মাজে সময়ে সোধা দেখা যায়। তোমালোকে এইখিনি কথা মনত ৰাখিবা। এইকেইটাও আন্তৰ্জাতিক অনুষ্ঠান, আৰু ইয়াৰ মুখ্য কাৰ্যালয়সমূহ ক'ত আছে এই বিষয়েও দিয়া আছে। আৰু এই অনুষ্ঠানসমূহে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বিভিন্ন কাৰ্যপন্থাৰে ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধিত আৰু বিশ্ব শান্তি স্থাপনত অৰিহণা যোগাইছে। গতিকে আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ। পুনৰ মই কুৱেশ্যন আনচাৰৰ ভিডিঅ' লৈ আহিম, লগতে প্ৰত্যেকটো চেপ্টাৰে আমি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'বোৰ খুব ভালদৰে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। এনেকুৱা ধৰণৰ ভিডিঅ'ছবোৰ ভৱিষ্যতলৈও পাই থাকিবা। থেংক ইউ ফৰ ৱাটছিং।